গৈ আছোঁ খোজকাঢ়ি গৈ আছোঁ খোজকাঢ়ি যোৱাৰ মজাই বেলেগ খোজকাঢ়ি গৈছোঁ তো আজি নহ'লে ফাইনেলি বাইকখন বুকিং কৰা হ'বই আৰু ন ফাইনেলি মানে বুকিং কৰিমেই বুলি ভাবিছোঁ মানে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জীৱনৰ সুবাস বিচাৰি চ' আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাট টাউনৰ মাজমজিয়াত এই ওচৰতে আছে আপোনাৰ গান্ধী শতবাৰ্ষিক স্মৰণি উৎসৱ যোৰহাট চ' আমি বৰ্তমান যাবলৈ ওলাইছোঁ আমি য়ামাহা ডিলাৰ এখনলৈ চ' মোৰ লগৰ এজনে মানে বাইক ল'ব চ' গৈ চাই লওঁ আমি কি বাইক দেখা পাওঁ আমি য়ামাহা ডিলাৰত যাম যিহেতু কেনেকুৱা ধৰণৰ বাইক ল'লে ভাল হ'ব বা কোনটো কিমান মাইলেজৰ হয় বা কোনটো কিমান প্ৰাইচ হয় চ' ডাউন পে'মেণ্ট কিমান হ'ব বা আমি তথ্যটো আমি জানি আহিম আৰু লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম চ' মোৰ লগৰ হয় মানে বাইক যোনে ল'ব মই তাৰ লগত অলপ চিনাকি কৰি দিব বিচাৰিছোঁ হা বোলে কি বাইক ল'ম বুলি ভাবিছা এনেই মনতে বাইক মানে এতিয়া নতুনকৈ যে নিউ ভাৰ্জন ওলাইছে MT-15 2.0 সেইখন মানে পচন্দ খাইছোঁ আচ্ছা মানে পচন্দ মানে আগৰ পৰাই ল'ম ভাবি আছোঁ কিন্তু মানে ফিউচাৰটো অলপ কমি আছিল এতিয়া ফিউচাৰটো অলপ মানে দিলেগৈ সেইটো কাৰণে ভাল লাগিছিল আচ্ছা ঠিকে আছে তোমালৈ শুভেচ্ছা থাকিলে পিছত আমি পাৰ্টিটো খাবলৈ পাম বুলি পাৰ্টিটো পাম মানে আশা থাকিল আৰু দেই বাৰু যি কি নহওক আমি গৈ চাই লওঁ চ' দেখুৱাম আপোনালোকক গৈ পালে যেনেকৈ যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম চ' লেটছ গ' পাৰ্কখন চাই লওঁ হা স্বচ্ছ ভাৰত মহাত্মা গান্ধী জাতিৰ পিতা মহাত্মা গান্ধী এখন ধুনীয়া পাৰ্ক হয় জেগাত আছে দেই চাব একদম ধুনীয়া পাৰ্ক এখন এইফালে এটা প্লেন আছে একদম ধুনীয়া লাগিছে ন এয়াৰপৰ্টৰ নিচিনা হৈছে কিন্তু আমি এতিয়া এইফালে যাম এয়া জেইল ৰোডৰ পৰা এনেকৈ যাম আৰু এইফালে আপোনাৰ যোৰহাট মেডিকেল কলেজলৈ যোৱা ৰোড হয় এইটো বলক তো ডিলাৰ বন্ধ হৈ আছে আপোনাৰ কালী পূজা বুলি তো এই দাদা এজনৰ লগত কথা পাতিলোঁ ফোন নাম্বাৰ ৰাখিলে আৰু ভালকৈ শুনিলে কি ক'লে দাদাজনে ক'লে এতিয়া মানে MT মানে B2খনৰ মানে ষ্টক নাই বুলি মানে ষ্টকটো আহিব নৱেম্বৰ মাহত মানে প্ৰথমটো সপ্তাহত সেইটো কাৰণে মানে তেনেকৈ কথা পাতি আহিছোঁ আৰু ফোন নম্বৰো দি পঠাইছে কালিলৈকে বুকিং কৰিবলৈ আহিব কৈছে দেন বুকিংটো নকৰিলে পটককৈ পাবলৈ টান বুলি চ' কাইলৈ আকৌ ঘূৰি আহিব লাগিব কাইলৈ আকৌ আমি আহিম তো আকৌ দেখুৱাবলৈ চেষ্টা কৰিম